चैनल विनीस लाइफस्टाइल स्वागतम जनाइছো। सो फ्रेंड्स আজি মোৰ লগত নিয়ৰ খেলি আছে ৰাতিপুৱাৰে পৰা হি সোনকালে উঠি পুৰা ডান্স কৰাত লাগি আছে নাচি খুব ভাল পায় আৰু এতিয়া মুখ চাহ খোৱা দেখি কেনে তাকো এটা কাপ লগা হ'ল সেই কাৰণে মই এতিয়া তাৰ কাপটো তাক হাতত দি দিছোঁ খেলিবলৈ হি এতিয়া এনেই খেলি আছে আৰু হেল্ল' কোৱা বাবা এবাৰ হেল্ল' কৈ দিয়া হেল্ল' কৈ দিয়া জান। সো ফ্ৰেন্ডছ মই এতিয়া নিয়ৰক যাবলৈ দিলোঁ আৰু হি লগত থাকিলে আচলতে মোৰ অকণমান ভিডিঅ' কৰিবলৈ অসুবিধা হয় হি বাৰ বাৰ মোবাইলৰ ছুইচটো অফ কৰি দি দিয়ে চ' তাক লৈ মোৰ ভিডিঅ' কৰাটো সম্ভৱ নহয় ইমানখিনি বুজাহি এতিয়া হোৱা নাই চ' তাক এতিয়া মই যাবলৈ দিলোঁ হি খেলিব লৈছে এতিয়া দেউতাকৰ লগত চ' ভাবিলোঁ মই আপোনালোকৰ লগত কণ্টিনিউ কৰোঁ মোৰ কথাখিনি আৰু এতিয়া ঘড়ীত বাজিছে ৰাতিপুৱা 8:30 আৰু মোৰ গোটেইখিনি কাম ৰাতিপুৱাৰ ভাগৰ যিখিনি কাম থাকে সকলোখিনি কৰি মিলি আজৰি আমি চাহ খাই আজৰি আৰু এতিয়া লাহেকৈ মই নিয়ৰৰ কাৰণে ব্ৰেকফাষ্ট বনাম তাক কিবা এটা খুৱাই ল'ম আৰু হাজবেণ্ডে অকণমান লাগি আছে বেলকনিত মই অলৰেডি আগৰ ভিডিঅ'টোত কৈছিলোঁ যে মই অকণমান গাৰ্ডেনিঙৰ কাম কৰিম আৰু ঘৰটো অকণমান সজাব লগা হৈছে প্লান্টেৰে সজাম মানে আৰু মোৰ বহুতকেইটা ফুলি আছিলে তেনেকুৱা খুব ধুনীয়া ধুনীয়া ইনডোৰ প্লান্ট কেইটামান আছিলে সেইকেইটাৰ পৰা নিউ গ্ৰোথ কৰিম বুলি মই কৈছিলোঁ সেইদিনাখন মনত ভাবি আছিলোঁ চ' হাজবেণ্ডে এতিয়া গৈ অলৰেডি কামত লাগিছে চাহ খাই কেনে আৰু এতিয়া মই নিয়ৰক ব্ৰেকফাষ্টটো কৰাই লৈ ময়ো অকণমান কামত লাগিম সজোৱা মেলা এইবোৰত কিন্তু তাৰ পিছত মই যিখিনি কাম কৰোঁ গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই ভাত বনাব লাগিব কি বনাওঁ দুপৰীয়াৰ সাজত একো ক'ব পৰা নাই আজি সেইখিনি গোটেইখিনি কৰোঁ আৰু ভাবি আছোঁ আজি হাজবেণ্ডো কৈ আছে আৰু বিশেষকৈ নিয়ৰে খায়ো ভাল পায় কেক আচলতে নিয়ৰে খাই খুব ভাল পায় মই যেতিয়া বনাওঁ সি খুব ধুনীয়াকৈ খাই কেক ঘৰত বনালে আৰু আজি ভাবি আছোঁ অকণমান ফ্ৰুটছ আছে কিবা কিবি যে ফল আছে এনেকুৱা ধৰণে চ' ভাবিছোঁ আজি ফলৰ কেক বনাম চ' তাৰে ৰেচিপিটোও মই আপোনালোকৰ লগত ধুনীয়াকৈ শ্বেয়াৰ কৰিম চ' মোৰ লগত আপোনালোকে আপোনালোকৰ দিনটো আৰম্ভণি কৰক আৰু এতিয়া মই মোৰ কামখিনি পোনপ্ৰথমতে আজৰি কৰি লওঁ মই আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ। ফ্ৰেণ্ডছ এতিয়া মই বনাব লৈছোঁ কলৰ কেক চ' তাৰ কাৰণে মই লৈছোঁ এটা কল আৰু একাপ ৰিফাইন একাপ লৈছোঁ গাখীৰ আৰু এয়া লৈছোঁ 1.5 কাপ ময়দা আৰু একাপ চেনি এনেকুৱা ধৰণে মই গুড়ি কৰি লৈছোঁ মই এতিয়া কেকটো বনাবলৈ লৈ আছোঁ পোনপ্ৰথমতে মই কলটো এনেকুৱা ধৰণে সৰু সৰুকৈ কাটি লৈছোঁ স্লাইচ কৰি কেনে আপোনালোকে মন কৰিব কলটো যেন সদায় অলপ বেছি পকা কল লয় তেতিয়াহ'লে মানে যিটো কলৰ পেষ্টটো মেচ কৰিবলৈ সুবিধা হয় তেতিয়া এতিয়া মই এইখিনি খুব ধুনীয়াকৈ মেচ কৰি লৈ ল'ম মন কৰিব অকণমান সময় আপোনাৰ ভালদৰে মেচ কৰাৰ পিছত কিছু সংখ্যক যদি ৰৈ যায় এনেকুৱা ধৰণে অকণমান গোটা টাইপত তেতিয়াও বেয়া নালাগে খাবলৈ তেতিয়া বেছি ভাল লাগে কলৰ ফ্লেভাৰটো বেছিকৈ আহে তেতিয়া মোৰ কলখিনি এতিয়া ধুনীয়াকৈ মেচ হৈ গৈছে এতিয়া মই ইয়াত ৰিফাইন কাপ ঢালি দি দিছোঁ ৰিফাইনখিনি দিয়াৰ পিছতে মই এতিয়া ইয়াত চেনিখিনি দি দিছিলোঁ এইখিনি মই চেনি কমপ্লিট জোখৰে ৰাখিছোঁ 1 কাপ চেনি
ধুনীয়াকৈ গ্ৰাইণ্ড কৰি পাউডাৰ বনাই লৈছোঁ। এতিয়া মই গোটেই চেনিখিনি ইয়াত ঢালি দি দিছোঁ। চেনিখিনি যেতিয়া আমাৰ পাউডাৰ বনাই লোৱা যায় তেতিয়া মানে আমাৰ কেকটো খুব বেছি হেতুতে টাইম নালাগে, কাৰণ যিহেতু গুড়ি হৈয়ে থাকে তেতিয়া খুব সোনকালে হৈ যায়। সেইকাৰণে সদায় কেক বনালে চেনিখিনি আপোনাৰ পাউডাৰ কৰি লোৱাটোৱে বেষ্ট। মই এতিয়া এইখিনি খুব ধুনীয়াকৈ মিক্স কৰিম। এতিয়া মই ইয়াত ময়দাখিনি দি দিম। ময়দাখিনি দি দিয়াৰ পিছত এতিয়া মই ইয়াত গাখীৰখিনি দি দিছোঁ। এতিয়া মই এইটো এগ বিটাৰ দি ভালদৰে গোটেইখিনি মিহলাই লৈ ল'ম। এইখিনি প্ৰায় 50% ভালদৰে হেতা হৈ গৈছে। এতিয়া মই ইয়াত এচামুচ ড্ৰাই ফ্ৰুটছ পাউডাৰ দি দিম। ইয়াত সকলো ধৰণৰে ড্ৰাই ফ্ৰুটছ আছে, আলমণ্ড, কাজু, আখৰোট, এনেকুৱা ধৰণৰ গোটেইখিনি মই পেষ্ট বনাই ৰাখি দিছিলোঁ। বিশেষকৈ মই এনেকুৱা ধৰণে বনাই ৰাখোঁ কাৰণ নিয়ৰক দিব লগা হয় তাৰ ব্ৰেকফাষ্টত কেতিয়াবা বা তাৰ খোৱা খাদ্যত। সেইকাৰণে মই এনেকুৱা ধৰণে গুড়ি কৰি ৰাখোঁ ড্ৰাই ফ্ৰুটছবিলাক। আৰু এতিয়া মই ইয়াত এচামুচ বেকিং ছ'ডা দি দিছোঁ। বৰ্তমান আৰু ইয়াত মোৰ দিব লগা বস্তু নাই, মই এইখিনিতে খুব ধুনীয়াকৈ মিলাই ল'ম। এইখিনি অলমষ্ট মোৰ এতিয়া হৈয়ে গ'ল, গোটেইখিনি সুন্দৰভাৱে মিলি গৈছে গোটেইখিনি। আপোনালোকে বনালেও এনেকুৱা ধৰণেই মিলাই ল'ব। এতিয়া মই এইটো মোৰ কেক বনোৱা কণ্টেইনাৰ, মই ইয়াত ফইল মেৰাই লৈছোঁ এনেকুৱা ধৰণে। এতিয়া মই ইয়াত গোটেইখিনি ঢালি দি দিম। বানানা কেকটো আচলতে বহুত হেল্ডি হয় আৰু মই ইয়াক বেছি হেল্ডি কৰিবৰ কাৰণে ড্ৰাই ফ্ৰুটছো মিলাইছোঁ। আৰু বিশেষকৈ বেবীবিলাকৰ কাৰণে বহুত ভাল এইটো, আমি যিহেতু ঘৰত নিজেই বনাইছোঁ এনেকুৱা ধৰণে। আপোনালোকেও ট্ৰাই কৰিব, খাবলৈ বহুত টেষ্টি হয়।
এতিয়া মই 45 মিনিটছৰ কাৰণে মই এতিয়া অভেনত দি দিম। এইটো এতিয়া মই অভেনত দি দিছোঁ। চ' পোনপ্ৰথমতে মই মিলাই লৈছোঁ টেম্পাৰেচাৰটো 200 আৰু চিলেক্টৰটো মই দি দিছোঁ। নেক্সট মই টাইমিংটো দি দিছোঁ আপোনাৰ 40 মিনিট। এয়া মোৰ বানানা কেক মই এতিয়া প্লেটত উলিয়াই ৰেডি। এতিয়া মই এইটো কাট কৰি চাই লওঁ কেনেকুৱা হৈছে। দেখিছেনে ফ্ৰেণ্ডছ, খুব স্পঞ্জি হৈছে বস্তুটো আৰু ছফ্ট। আপোনালোকে ট্ৰাই কৰিব কেতিয়াবা আৰু খাবলৈ বহুত টেষ্টি হয় এইটো। হেল্ল' গাইজ, মই আকৌ আহি গ'লোঁ আপোনালোকৰ মাজলৈ আৰু গোটেই দিনটোৰ কাম কৰি মেলি এতিয়া মই আজৰি হৈ অকণমান বহিছোঁ। চ' ভাবিলোঁ আপোনালোকৰ মাজলৈ আহোঁ আৰু কাম কৰিলোঁ। যিকেইটা গছ পুলি আছিলে সেইবিলাক খুব ধুনীয়াকৈ বেলেগ বেলেগ টাবত এনেকুৱা ধৰণে মই লগালোঁ হাজবেণ্ড আৰু মই মিলি কেনে। আৰু দুপৰীয়াৰ ভাত চিম্পলকৈ কিবা অকণমান বনাই এনেকুৱা ধৰণেই খালোঁ আৰু কেকটো বনালোঁ অলৰেডি। চ' এতিয়া ভাবিছোঁ অকণমান কিবা কিবি কাপোৰ কানি চপাব লগা আছে বাহিৰত, সেইবিলাক গোটেইখিনি কাম কৰি মেলি অকণমান ৰেষ্ট ল'ম। চ' আজিৰ এই ভিডিঅ'টো মই আপোনালোকৰ মাজৰ পৰা ইমানতে সামৰিব লৈছোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, যিহেতু মই ভিডিঅ'বোৰ বনাই থাকোঁ। যদি আপোনালোকে অতি সোনকালে পাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' মই আজিলৈ লৈছোঁ বিদায়, বাই বাই।